নমস্কাৰ আজিৰ খবৰলৈ স্বাগতম জনাইছো। অসম চৰকাৰ ৮৫,০০০ কোটিৰ অধিক ঋণত পোত গৈছে। অসমৰ দৰে এখন ৰাজ্যই কেন্দ্ৰীয় চৰকাৰৰ পৰা ২,০৫০ লাখ কোটি টকা পাবলৈ আছে কেৱল GSTৰ বাবদ। GSTৰ ক্ষতিপূৰণ দিম বুলিও দেশৰ কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক নিদিলে। আজি তেজপুৰত এক সংবাদ মেলত এই অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। এতিয়া ৰাজ্য চৰকাৰৰ হাতত ধন নাই আৰু ৰাজ্য চৰকাৰে কেন্দ্ৰৰ পৰা কোনো পুঁজি লাভ কৰা নাই। ৰাজ্যত আয়ৰ সামান্য উৎসহে আছে। পৰিণতিত ৰাজ্য চৰকাৰে ধাৰ ল'বলগীয়া হৈছে। বৰ্তমান অসম চৰকাৰৰ ধাৰৰ পৰিমাণ ৮৫,০০০ কোটি টকাৰ অধিক। GST যিটো পাবলগীয়া টকা সেইটো নাই পোৱা আৰু GSTৰ ক্ষতিপূৰণ দিয়াৰ কথা আছিলে হেৰিয়াত নৰ্থ ইষ্টৰ ষ্টেট কেইখনত ক্ষতিপূৰণ নিদিলে আৰু নিদিয়াৰ ফলত অসমে এতিয়া 2,50,০০০ কোটি টকা মানে GSTৰ বাবদ চেণ্ট্ৰেলৰ পৰা পাব। অসমৰ নিচিনা এখন ষ্টেটে বাকী কিমান ষ্টেট কাৰো দিব পৰা নাই, মানে চৰকাৰৰ হাতত নাই পইচা, কাৰো দিব পৰা নাই। গতিকে এইবিলাকে দেশ চলাইছে, কাৰো দিব পৰা নাই। ফলস্বৰূপে ষ্টেটবিলাকৰ অৰ্থনীতি খতম। আজি ষ্টেটত চেণ্ট্ৰেল ফাণ্ডৰ কোনো পাম, ষ্টেটত কোনো চেণ্ট্ৰেল ফাণ্ড অহা নাই। চেণ্ট্ৰেল ফাণ্ড নাই অহাৰ কাৰণে ষ্টেটে কি কৰিছে, নিজৰ সামান্য ৰিচোৰ্চৰ চলাইছে, ফলত ধাৰ ল'ব লগা হৈছে। এতিয়া more than 85,000 crore ধাৰ লৈছে আৰু এতিয়া এই ধাৰটো ইমান বেছি যে এটা মানুহৰ আমাৰ প্ৰত্যেকৰে যদি সেই ধাৰটো যদি আমি অসমৰ 3,35,00,000 মানুহৰ মাজত যদি আমি ভগাই দিওঁ, প্ৰত্যেকৰে ভাগত 30,000 টকাকৈ ধাৰ। তেজপুৰস্থিত আৱৰ্ত ভৱনত আজি বিয়লি প্ৰায় 4 বজাত কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতিগৰাকীয়ে এই তথ্য দাঙি ধৰে। সংবাদমেলখনত কাছাৰ আৰু কৰিমগঞ্জৰ অসম মিজোৰাম সীমান্তত নিজু লোকে কৃষক ৰাজ্যৰ সা সম্পত্তি ধ্বংস কৰাকে ধৰি আৰম্ভ কৰা জটিল পৰিস্থিতি সন্দৰ্ভত বৰাই কয় যে যোৱা এমাহ ধৰি চলি থকা এই সন্ত্ৰাসময় পৰিস্থিতিত অসম চৰকাৰ ক'ত? মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কি কৰিছে বুলি প্ৰশ্ন কৰি বৰাই কয় যে ৰাজ্যত আৰু কেন্দ্ৰত বিজেপিৰ চৰকাৰ তদুপৰি মিজোৰাম তেওঁলোকৰ বন্ধু চৰকাৰ থকাৰ পিছত গৃহ বিভাগে বিষয়টো মীমাংসা কৰিব পৰা নাই কিয়? এই সন্দৰ্ভত বৰাই এনেদৰে কয়। আৰু অসম মিজোৰাম সীমান্ত যিটো হৈ আছে বৰ্তমান অসম মিজোৰাম সীমান্তত আজি প্ৰায় 1 মাহৰো অধিক কাল ধাৰাবাহিকভাৱে আজি আপোনাৰ উত্তেজনা চলি আছে। মিজো পুলিচ আৰু মিজো ৰাইজৰ সহযোগত আজি অসমৰ সীমান্তৰ মানুহক যি ধৰণৰ আজি ভয় ভাবুকি অত্যাচাৰ কৰি আছে, ঘৰ জ্বলাইছে, স্কুল জ্বলাইছে, খেতি বাতি নষ্ট কৰিছে, শস্য কাটি নিছে, কিন্তু অসম পুলিচ নিৰ্বিকাৰ। অসম পুলিচ নিৰ্বিকাৰ। নেতা কলৈ গ'ল এতিয়া? হিমন্ত বিশ্ব শৰ্মাৰ নেতা, যি নেতাৰ তেওঁ বৰ বুকু ফুলাই কৈছিল যে নেতাৰ লক্ষ্য যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকৰ যিবিলাক আমাৰ ডিছপিউট, এই ডিছপিউট আমি মীমাংসা কৰিম। আজি তেওঁ কলৈ গ'ল? যে নেতাৰ কাম কি এইটো কৰা নে MLA কিনা বেচাৰ কাৰণে নেতা হৈছিল? চৰকাৰ ভঙা পতা কৰিবৰ কাৰণে নেতা নে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ মাজত সমন্বয় সৃষ্টিৰ কাৰণে নেতা? ইয়াৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাই দিব লাগে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুয়োগৰাকীয়ে আজি শাসনত বৰ্তি থকাৰ নৈতিক অধিকাৰ তেওঁলোকে হেৰুৱাইছে। এইকাৰণে হেৰুৱাইছে যে এজন মুখ্যমন্ত্ৰী হিচাপে অসমৰ ৰাইজক সীমান্তত তেওঁ নিৰাপত্তা দিব পৰা নাই। আমাৰ পুলিচে কি কৰিছে? আমাৰ পুলিচ থকা পিছতো মিজোৰামৰ পুলিচ 3 কিলোমিটাৰ আজি আমাৰ অসমৰ সীমান্তত সোমাই আহিছে। আমাৰ যিটো বিধানসভাৰ বিৰোধী দলৰ দলপতিৰ নেতৃত্বত সুস্মিতা দেৱ সহ যিটো আমি প্ৰদেশ কংগ্ৰেছে দল পঠিয়াইছিলোঁ পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে, সেই দলক আজি অসম পুলিচৰ সন্মুখত শিলগুটি মাৰিছে, ধনুকাৰ মাৰিছে। অসম পুলিচে নিৰাপত্তা দিব পৰা নাইকিয়া। তেওঁলোকৰ অসম পুলিচৰ সন্মুখত 3 কিলোমিটাৰ মিজোৰামৰ পুলিচ সোমাই আহিছে, লগত দুষ্কৃতিকাৰীবিলাক সোমাই আহি শ্লোগান দি, অসম বিৰোধী শ্লোগান দি সোমাই আহিছে, কিন্তু পুলিচ নিৰ্বিকাৰ। গতিকে ইয়াত মুখ্যমন্ত্ৰীৰ আমি ধিক্কাৰ দিছোঁ। আৰু নিজৰ ৰাজ্যৰ যদি ভূমি জাতি মাটি ভেটিৰ কথা কোৱা এই চৰকাৰে যদি নিজৰ বৰ্ডাৰ, নিজৰ যদি ভূমি ৰক্ষা কৰিব নোৱাৰে, মাটি ৰক্ষা কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে শাসনত টিকি থকাৰ কোনো নৈতিক অধিকাৰ নাই। পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ বিৰুদ্ধে কংগ্ৰেছ দলেও গৰিহণা দিছিল। যদিহে এই কথা সত্য, তেনেহ'লে আজমল বা যিয়েই নহওক কিয় সকলোৰে বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও বৰাই মন্তব্য কৰে। তেওঁ কয়
এনেহ'লে আজমলক কংগ্ৰেছে সুৰক্ষা নিদিয়ে। এই কৰক, আমি আজমল ডাঙৰীয়াক আমি প্ৰটেকশ্যন দিবলৈও নাই। যোনেই কৰক, আজমল হওক যোন হওক, আইনৰ ঊৰ্ধত কোনো নহয়, সকলোৰে ওপৰত ব্যৱস্থা ল'ব। যদি তেওঁক দিছে, তেওঁতো আইন মতে, সংবিধান মতে যি ব্যৱস্থা তেওঁৰ ওপৰত ল'ব লাগে ল'ব। অধিক তথ্যৰ বাবে চাই থাকক আজিৰ খবৰ।